Hello friends, welcome back to my YouTube channel. আৰু গৈ আছোঁ জগন্নাথ মন্দিৰ চাবলৈ আৰু এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ। এতিয়া আমি আহি আছোঁ জগন্নাথ মন্দিৰ চাবলৈ আৰু মোৰ লগত আহিছে নিশা। আমি আহি আছোঁ বাগানৰ মাজে মাজে। আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীত জুৰি যায় শয়নত দুদিনৰ। এতিয়া পালোহি জগন্নাথ মন্দিৰ আৰু জগন্নাথ মন্দিৰলৈ এফালে সোমাব লাগে। এখন মূল দুৱাৰ জগন্নাথ মন্দিৰ আৰু স্পন ইয়াত লগাব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব। ইয়াত দেখিছে মাস্ক পৰিধান কৰি গৈছে মানুহ। আৰু জগন্নাথ মন্দিৰৰ মূল মন্দিৰ ভাগলৈ আহি আছোঁ আৰু এই ভাগেই হৈছে মূল মন্দিৰ আৰু ছাইডত বেলেগ বেলেগ মন্দিৰ আছে বাৰু। তুমি আগত আহিছা নাই? তুমি আগত আহিছানে? এতিয়া আছোঁ জগন্নাথ মন্দিৰ আৰু জগন্নাথ মন্দিৰত ডাঙৰ কেমেৰা এলাও নকৰে, অকল মোবাইল কেমেৰা বাদে। আৰু এইটোৱে হ'ল জগন্নাথ মন্দিৰ। এতিয়া চাই লওক এটা 360 ভিউ। লক্ষ্মী মন্দিৰ। তাৰপাছত আহি আছোঁ ৰাম দৰবাৰ। তো হ'ল ৰাম দৰবাৰ। নৱগ্ৰহ মন্দিৰ। এইটো হ'ল নৱগ্ৰহ মন্দিৰ। আৰু এতিয়া মন্দিৰৰ কাষে কাষে ঘূৰি ফুৰিছোঁ। এফালে যাওঁ নিশ্চয়, এফালে যাওঁ, পকা দি নাযাওঁ। আৰু এইটোৱে হ'ল জগন্নাথ মন্দিৰ আৰু
কাষত ৱালবিলাকৰ ধুনীয়া ধুনীয়া প্ৰতিচিহ্ন ৰখোৱা হৈছে। ধুনীয়া ধুনীয়া শিৱ পাৰ্বতী কালিকাসুৰ 5 বছৰ হৈছে ন। এইটো বিমলা মন্দিৰ। এইটো বিমলা নকৈ বিমান কৰি দিয়াহেঁতেন হৈয়ে যায়। এইটো বিমলা মন্দিৰ নকৈ বিমান কৰি দিয়াহেঁতেন বিমান মন্দিৰ। এতিয়া আহি আছোঁ গণেশ মন্দিৰ। এইটো গণেশ মন্দিৰ হয়, পাছফালেতো গণেশ মন্দিৰ। আৰু এইফালে বিয়া হৈ আছে, বিবাহ ভৱন। এইটো ইয়াত বিয়াও পাতিব পাৰে। কাৰোবাৰ যদি মন আছে বিয়া পাতিবলৈ ইয়ালৈ আহিলেই হ'ল, জগন্নাথ মন্দিৰ। আৰু এয়া হ'ল জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰত আহিলে মাস্ক লৈ আহিব, চবেই মাস্ক পৰিধান কৰিব, তেতিয়াহে পাৰিব। আৰু কেমেৰা এলাউ নকৰে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই।